আসসালামু আলাইকুম বন্ধুসকল, চাওক আমাৰ এইবিলাক হ'ল সোণালী মুৰ্গী। আজি বয়স হ'ল 1 মাহ 7 দিন। চাওক পোৱালিবিলাক কুকুৰাবিলাক কিমান ডাঙৰ হৈছে 1 মাহ 7 দিনৰ। চাওক ইয়াতে 550 সোণালী মুৰ্গী আছে। চাওক কেনেকৈ চাইজ আহিছে, মোটামুটি 8 কিলো ৱেইট আহিছে। চাওক পোৱালিবিলাক চাওক। আৰু এনেকা আপোনালোকৰ সোণালী মুৰ্গী লাগিলে এনেকা ৱেইটৰ মোৰ লগত যোগাযোগ কৰিব। চাওক ডাঙৰ সাইজ ল'ব পাৰিব আৰু সৰু সাইজো ল'ব পাৰিব। যদি সৰু সাইজ লাগে, জিৰ' পোৱালি লাগিলে পোৱালি ল'ব পাৰিব। হাঁহ মুৰ্গীৰ পোৱালি লাগিলে ল'ব পাৰিব। ডিমা লাগিলে ডিমা ল'ব পাৰিব। ডিমাও আছে মোৰ লগত। চাওক এইবিলাক চাওক। এক মাহ 7 দিনত কিমান ডাঙৰ হৈছে চাওক। এইবিলাক চাওক। এইটো মোৰ ফাৰ্ম। ইয়াতে 550 আছে মুৰ্গী টোটাল। চাওক আৰু আপোনালোকৰ হাঁহৰ চানা লাগিলে হাঁহৰ চানা ল'ব পাৰিব। লোকেল পাতি হাঁহৰ চানা আৰু ৰানাৰ আৰু খাকী কেম্বেল লাগিলে খাকী কেম্বেল ল'ব পাৰিব। মোৰ লগত চব পাব ইয়াতে। এই চাওক চাওক 550 আছে টোটাল ইয়াতে। এইটো হ'ল সোণালী মুৰ্গী। এনেকা সাইজ লাগিলে এনেকা সাইজ ল'ব পাৰিব। এনেকা সাইজ ল'ব যদি খোজে তেনেহ'লে ল'ব পাৰিব মোৰ লগৰ পৰা। চাওক এইটো মোটামুটি 7 কিলো ৱেইট আহিছে। 7 কিলো 400 গ্ৰাম 350 গ্ৰাম এনেকৈ ৱেইট আছে। আপোনালোকে এনেকৈ সাইজ ল'ব খুজিলে ল'ব পাৰিব। মোটামুটি পাৰ পিচ মোটামুটি 150 টাকা পাৰ পিচ আহিব। একটু কৈ দিলোঁ, লাগে ল'ব পাৰিব 150 টাকা পার পিস। চাওক আজিৰ কাৰণে এইখিনি, ধন্যবাদ।